নমস্কাৰ, মোৰ প্ৰতিজন প্ৰিয় বন্ধু বান্ধৱীক মোৰ নতুন ভিডিঅ'টিলৈ স্বাগতম জনাইছোঁ। ডক্টৰ ভূপেন হাজৰিকা প্ৰতিজন অসমীয়াৰ হিয়াৰ আমঠু। তেওঁ এজন স্বনামধন্য কণ্ঠশিল্পী আছিল। ভাৰতীয় সংগীত জগতত হৰধা আৰু বিশ্ব বৰেণ্য শিল্পী আছিল তেওঁ। সুধাকণ্ঠ নামেৰে পৰিচিত ডক্টৰ হাজৰিকাদেৱৰ জন্ম ৮ ছেপ্টেম্বৰ 1926 চনত অসমৰ শদিয়াত হয়। তেওঁৰ পিতৃৰ নাম নীলকান্ত হাজৰিকা আৰু তেওঁৰ মাতৃৰ নাম শান্তিপ্ৰিয়া হাজৰিকা। পিতৃ মাতৃৰ 10জন সন্তানৰ ভিতৰত তেওঁ আছিল সকলোতকৈ জ্যেষ্ঠ। তেওঁৰ কৰ্মৰাজিৰ বিষয়ে ক'বলৈ হয়তো আজি কোনো প্ৰয়োজন নাই। পিতৃ মাতৃৰ 10জন সন্তানৰ ভিতৰত তেওঁ আছিল সকলোতকৈ জ্যেষ্ঠ। তেওঁৰ কৰ্মৰাজিৰ বিষয়ে ক'বলৈ হয়তো আজি কোনো প্ৰয়োজন নাই। সকলোৱে জানে তেওঁৰ কৰ্মৰাজিৰ কাৰণে তেওঁক বহুতো বঁটাও প্ৰদান কৰা হৈছিল। তাৰ ভিতৰত পদ্মশ্ৰী, পদ্মভূষণ, পদ্মবিভূষণ, দাদা চাহেব ফাল্কে আৰু সৰ্বশ্ৰেষ্ঠ বঁটা ভাৰত ৰত্ন বঁটা। অৱশ্যে ভাৰত ৰত্ন বঁটাটো তেওঁক মৰণোত্তৰভাৱে দিয়া হৈছিল 2019 চনত। নৱেম্বৰ 2011 মুম্বাই কোকিলাবেন ধীৰুভাই আম্বানী হস্পিটেলত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। তেওঁৰ নশ্বৰ দেহটো অসমলৈ আনি গুৱাহাটীৰ জালুকবাৰীত শেষকৃতি সম্পন্ন কৰা হয়। বিশ্ববাসীয়ে এগৰাকী প্ৰতিভাৱান শিল্পীক হেৰুৱাই পেলায়। জালুকবাৰীৰ তেওঁৰ সমাধিস্থলীত তেওঁৰ স্মৃতি ধৰি ৰখা বহুতো বস্তু আজিও আছে। ফটোত দেখিবলৈ পোৱা সেই ডাৱৰ ঘৰটোৰ ভিতৰত তেওঁৰ বহু পুৰণি ফটো ৰখা হয়। এই ঠাইৰ সুন্দৰ পৰিৱেশে প্ৰতিজন ব্যক্তিক ভূপেন হাজৰিকাদেৱৰ সুগন্ধি দিয়ে। যদি এতিয়ালৈকে আপুনি এই ঠাইত যোৱা নাই, এবাৰ নিশ্চয় যাব। ধন্যবাদ।
যদি আমাৰ আজিৰ এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে তেনেহ'লে লাইক আৰু কমেণ্ট কৰি আমাক জনাবলৈ নাপাহৰিব। লগতে যদি আমাৰ চেনেলটো আপুনি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে দেৰি কিহৰ, এতিয়াই ছাবস্ক্ৰাইব কৰক। লগতে বেল আইকনটো দবাবলৈ নাপাহৰিব যাতে আমি এনেকুৱা ধৰণৰ সুন্দৰ ভিডিঅ' দিলে আপুনি নটিফিকেশ্যন পায়। মই আকৌ আহিম অন্য এটি ভিডিঅ'ৰে সৈতে, তেতিয়ালৈকে লৈছোঁ বিদায়। ধন্যবাদ।